2024 বৰ্ষ শেষ হ'বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু সমগ্ৰ দেশতে নতুন বছৰক আদৰাৰ প্ৰস্তুতি আৰম্ভ হৈছে। নতুন বছৰ অৰ্থাৎ 2025 চনৰ 1 জানুৱাৰীৰ পৰা দেশত বহু ডাঙৰ পৰিৱৰ্তন কাৰ্যকৰী হ'বলৈ ওলাইছে, যাৰ প্ৰভাৱ প্ৰতিখন ঘৰতে আৰু প্ৰতিটো ঠাইতে দেখা যাব। প্ৰথম পৰিৱৰ্তনটো হৈছে LPG গেছৰ দামৰ বিষয়ে। প্ৰতি মাহৰ প্ৰথম দিনাৰ দৰেই 2025 চনৰ 1 জানুৱাৰীত তেল বিপণন কোম্পানীসমূহে পাকঘৰ আৰু বাণিজ্যিক LPG গেছৰ মূল্য সংশোধন কৰি নতুন হাৰ মুকলি কৰিব। শেহতীয়াকৈ কোম্পানীসমূহে 19 কেজিৰ বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্যত কেইবাটাও পৰিৱৰ্তন সাধন কৰাৰ বিপৰীতে দেশত দীৰ্ঘদিন ধৰি 14 কেজিৰ ৰন্ধন চিলিণ্ডাৰৰ মূল্য সুস্থিৰ হৈ আছে। এনে পৰিস্থিতিত এইবাৰ ৰাইজে ইয়াৰ মূল্য পৰিৱৰ্তন আশা কৰিছে। দ্বিতীয় পৰিৱৰ্তনটো হৈছে কৃষকৰ ঋণ। 2025 চনৰ 1 জানুৱাৰীৰ পৰা হ'বলগীয়া পৰৱৰ্তী পৰিৱৰ্তনটো কৃষকৰ সৈতে জড়িত। বছৰৰ প্ৰথম দিনৰ পৰা কৃষকে RBIৰ পৰা নিশ্চয়তা অবিহনে 2 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব। শেহতীয়াকৈ RBIয়ে কৃষকৰ বাবে অসুৰক্ষিত ঋণৰ সীমা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল, যাৰ বাবে এতিয়া তেওঁলোকে 1.6 লাখ টকাৰ পৰিৱৰ্তে 2 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব পাৰিব। তৃতীয় পৰিৱৰ্তনটো হৈছে নতুন বছৰৰ প্ৰথম দিনটোত অৰ্থাৎ 2025 চনৰ 1 জানুৱাৰীত কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে অৰ্থাৎ পেঞ্চনাৰসকলৰ বাবে EPFOই নতুন নিয়ম ৰূপায়ণ কৰিব, যিটো তেওঁলোকৰ বাবে এক ডাঙৰ উপহাৰ হ'ব। পেঞ্চনাৰসকলে দেশৰ যিকোনো বেংকৰ পৰা পেঞ্চনৰ ধন উলিয়াব পাৰিব আৰু ইয়াৰ বাবে তেওঁলোকক কোনো অতিৰিক্ত পৰীক্ষণৰ প্ৰয়োজন নহ'ব।